এই ৰিজৰ্টখনৰ এডভান্টেজ হৈছে যে আপুনি পুলৰ পাৰত এইবিলাক যিবিলাক আপুনি কটেজ দেখা পাইছে এই কটেজত বহি ধুনীয়াকৈ আপুনি ৰিলেক্স হ'ব পাৰে। বন্ধুসকল আজিকালি কি হৈছে মানুহবিলাক ইমানেই বিজি হৈ গৈছে নহয়, গোটেই সপ্তাহটো মানে ৰাতিপুৱাৰ পৰা ৰাতিলৈকে দৌৰোতে মানে ভাগৰ লাগি যায়। চ' ৰবিবাৰটো আহিলে অলপ মনটো মানে ৰিফ্ৰেছ কৰাৰ কাৰণে কিবা নতুন এটা জাগাত গৈ কিনে ভাল লাগে। চ' আজি সেইকাৰণে গোটেই ফেমিলি লৈ কিনে আমি প্লেনিং কৰিলোঁ যে গুৱাহাটীৰ ওচৰে পাঁজৰে থকা কোনোবা এটা ভাল ঠাইত যাওঁ। আৰু শেষত গৈ এটা জেগা বিচাৰি পালোঁ যিটো নেকি গুৱাহাটীৰ পৰা প্ৰায় 23-25 কিলোমিটাৰমান দূৰত আছে, সোণাপুৰৰ ফালে। আৰু আপোনালোকে গমেই পায় যে সোণাপুৰৰ ফালে আজিকালি বহুত ভাল ভাল কিছুমান ৰিজৰ্ট হৈছে। চ' তাৰ ভিতৰৰে এটা বহুত ধুনীয়া নতুন এটা ৰিজৰ্টত আমি গৈ আছোঁ আজি। চ' ৰিজৰ্টটো ক'ত আছে, কেনেকুৱা ৰিজৰ্ট, কি কি আছে তাত সকলোবিলাক দেখাম আজিৰ এই ভিডিঅ'টোত। ইয়াৰ আগৰ ৰবিবাৰ এটা বন্ধুসকল কি হ'ল গম পাইছেনে, মানে আমি ওলালোঁ ফুৰিবৰ কাৰণে। মানে আপোনাৰ সোণাপুৰৰ ফালে গ'লোঁ, সোণাপুৰত থকা দিচাং ৰিজৰ্ট, তাতে মানে চুইমিং কৰাৰ কাৰণে আমি ওলালোঁ। তাৰপিছত প্ৰায় দুপৰীয়া 2:30 বজাত গৈ পালোঁ। আমি গৈ পোৱাৰ পিছত দেখা পালোঁ যে সিদিনা ৰিজৰ্টটো পূৰা বুক, একদম পূৰা বিয়াৰ পাৰ্টি চলি আছে। আৰু সেই সময়ত আপোনালোকৰ সেই অনন্ত আম্বানীৰো বিয়া চলি আছিল, আৰু সেনেকুৱা ধৰণৰে এখন প্ৰকাণ্ড বিয়া এখন মানে দিচাং ৰিজৰ্টত চলি আছে। চ' চুইমিং পুল বন্ধ, চুইমিং পুল তেওঁলোকে বুক কৰি লৈছিল, আমি চুইমিং কৰিব মানে আমাক দিয়া নাই আৰু। চ' চুইমিং নকৰাকৈ আমি এতিয়া উভতাৰ কাৰণে গাড়ীত বহিলোঁ। গাড়ীত বহি কিনে গাড়ীটো মই এতিয়া ষ্টাৰ্ট দিব লৈছোঁ, গাড়ীখন ষ্টাৰ্ট নুঠে, ষ্টাৰ্ট নহয় এনেকৈ কৰি কিনে আপোনাৰ আকৌ বন্ধ হৈ যায়। আৰু এই গাড়ীখনৰ মোৰ প্ৰায় 5 বছৰমান হৈছে। তো সেইকাৰণে মই ভাবিলোঁ বোধহয় মোৰ বুলি বেটাৰীটো ডাউন হৈছে, কাৰণ আগৰ পৰা অলপ এনেকুৱা প্ৰব্লেম দি আছিল। চ' পিছত নাই ষ্টাৰ্টে নুঠিল আৰু আপোনাৰ দিচাং ৰিজৰ্টৰ ওচৰত সোণাপুৰৰ সেইখিনিত মানে এনেকুৱা মেকানিকো নাই। অলপ দূৰলৈকে গ'লোঁ, গৈ কিনে এখন দোকান পালোঁ, আৰু ৰবিবাৰ বুলি তাৰো দোকান বন্ধ কৰিব ওলাইছিল। পিছত যেনিবা দোকান খুলিলে, খুলি কিনে ক'লে যে আপোনাৰ এই গাড়ীখনৰ মানে মোৰ এইখন ফৰ্ড ইক'স্পৰ্টৰ আকৌ বেটাৰীটোৰ চাইজটো বেলেগ, মানে বলেৰো আৰু এই যিবিলাক ধৰক এই ইন'ভা আছে বা বেলেগ মাৰুতিৰ গাড়ী, সেইবিলাকৰ কিছুমান বেটাৰী মানে কমন থাকে, কিন্তু এই গাড়ীখনৰ বেটাৰীটো মানে অলপ আনকমন টাইপৰ, চাইজটো অলপ বেলেগ। চ' তেওঁৰ দোকানত বেটাৰী নাই, তো এতিয়া কি কৰা যায়। আৰু সিদিনা ৰবিবাৰ, চাৰিওফালে মই ফোন লগালোঁ বেটাৰী ডিলাৰত, তাৰপিছত নাই কোনো ব্যৱস্থাই কৰিব পৰা নাই। শেষত আমি গাড়ী এৰি মানে আমি গাড়ীখন দিচাং ৰিজৰ্টতে ৰাখিলোঁ, আৰু ৰাখি পিছত আমি উবেৰত গুচি আহিলোঁ, আৰু গোটেই ৰাতিটো গাড়ীখন তাতে থাকিল। তাৰপিছত নেক্সট দিনা গৈ সেই যিটো দোকানীক মই পাইছিলোঁ মানে আপোনাৰ দিচাং ৰিজৰ্টৰ ওচৰত, তেওঁ গুৱাহাটী আহি কিনে এটা বেটাৰী লৈ গৈছে। তাৰপিছত বেটাৰী লগালোঁ, বেটাৰী লগোৱাৰ পিছত গাড়ীখনত ষ্টাৰ্ট দিব ওলালোঁ। এবাৰ ষ্টাৰ্ট হ'ল, ভালকৈ ষ্টাৰ্টটো হোৱা নাছিল, গাড়ীখনে মানে পিক আপ লোৱা নাছিল। পিছত ষ্টাৰ্টটো বন্ধ কৰি আকৌ এবাৰ ষ্টাৰ্ট দিব গ'লোঁ, এইবাৰো মানে ষ্টাৰ্ট নোলোৱা হ'ল। তো নতুন বেটাৰী লগালোঁ, তাৰপিছতো গাড়ী ষ্টাৰ্ট নহয়। তাৰপিছততো মাথা নষ্ট, আৰু যিজন মানে আপোনাৰ বেটাৰীৰ দোকানী আছিল তাৰো মাথা নষ্ট যে নতুন বেটাৰী লগালোঁ, তাৰপিছতো গাড়ী ষ্টাৰ্ট হোৱা নাই। পিছত তেওঁৰ চিনাকি মেকানিক এটাক ফোন লগাই কিনে গোটেই গাড়ীৰ প্ৰব্লেমটো কোৱাৰ পিছত সেই মেকানিকজনে মানে ফোনতে ক'লে যে বেটাৰী বাৰু ঠিক আছে, কিন্তু গাড়ীখনৰ মানে সেই চেল্ফ যিটোৱে গাড়ীৰ ইঞ্জিনটো ষ্টাৰ্ট মানে ঘূৰাত সহায় কৰে, সেই চেল্ফটো ক'ৰবাত ফচি আছে বুলি ক'লে তেওঁ। আৰু তেওঁ এটা আইডিয়া দিলে ফোনত যে গাড়ীখন ঠেলি কিনে ষ্টাৰ্ট কৰক, 2 নম্বৰ গিয়াৰত লগাই কিনে ক্লাছটো এৰি দিব, গাড়ী ষ্টাৰ্ট হৈ যাব। তাৰপিছত কথামতে কাম সেনেকৈ পিছত দিচাং ৰিজৰ্টৰ কেইটামান চিকিউৰিটি মাতি কিনে গাড়ীখন ঠেলি দিলোঁ, 2 নম্বৰ গিয়াৰত লগাই, তাৰপিছত ষ্টাৰ্ট হৈ গ'ল। আৰু ষ্টাৰ্ট হোৱাৰ লগে লগে মই আৰু তাতে আৰু ৰখা নাই আৰু, কাৰণ আপোনাৰ কি হয় আকৌ ক'ৰবাত বন্ধ হোৱা আৰু ফচিম। চ' গাড়ী ষ্টাৰ্ট হোৱাৰ পিছতে ডাইৰেক্ট আহি ছাৰ্ভিচ চেণ্টাৰত সোমাই দিলোঁ। তাৰপিছত ছাৰ্ভিচ চেণ্টাৰত আহি কিনে যেতিয়া গাড়ীখন দেখালোঁ, মানে আপোনাৰ যিটো চেল্ফৰ মটৰ যিটোৱে ইঞ্জিনটো ঘূৰাই চাবিটো দিলে, সেই মটৰটোৱে বেয়া হৈছে। তাৰপিছত সেইটো আকৌ চেঞ্জ কৰিব লগা হ'ল। তো ছাৰ্ভিচ চেণ্টাৰত মটৰ চেঞ্জ কৰিলোঁ, এইফালে বেটাৰীও নতুন লগালোঁ, মানে আৰু মটৰো লগাব লগা হ'ল। তো টোটেল মানে আপোনাৰ গাড়ীখনৰ নামত অলমষ্ট 16,000 মান টকা গ'ল। তো কি কৰিব আৰু, উপায় নাই। তো আল্টিমেটলি গৈ কিনে গাড়ীখন ঠিক হ'ল আৰু। চ' বন্ধুসকল আপোনালোকৰ কেতিয়াবা এনেকুৱা হৈছে নে, ধৰক ক'ৰবাত ফুৰিব গৈ কিনে ফচি গৈছে? তো মোৰ এইটো এটা এক্সপিৰিয়েঞ্চ আছিল, যি হ'ল ভালেই হ'ল, গাড়ীখন ভাল হৈ গ'ল। আৰু আহি পাই গ'লোঁ এইখন ৰিজৰ্টখনৰ নাম কি হয়, কি আছে, সকলোবিলাক দেখাই আছোঁ। বলক প্ৰথমতে সোমাই লওঁ। ৱাও, প্ৰকাণ্ডচোন। প্ৰথমতে পাৰ্কিঙত গাড়ীখন লগাই লওঁ, তাৰপিছত ডিটেইলছ কৈ আছোঁ। চ' আহি পাই গ'লোঁ আল্টিমেটলি ৰিজৰ্টৰ ভিতৰত, আৰু ৰিজৰ্টখনৰ পৰিৱেশ হ'ল এইটো। সুন্দৰ পাৰ্কিঙৰ ব্যৱস্থা আছে, চাওক কিমান ডাঙৰ পাৰ্কিং, একদম মজা।
পুৰা ৰ'দ চাৰিওফালে গৰম চ' প্ৰথমতে আপোনালোকক দেখাই লৈছোঁ ৰিজৰ্টখনৰ নামটো ৰিজৰ্টখনৰ নাম হ'ল অৰিছা ষ্টেট আৰু এই ৰিজৰ্টখন আছে গুৱাহাটীৰ পৰা প্ৰায় 25 কিলোমিটাৰমান দূৰত মানে জাষ্ট আপোনাৰ সোণাপুৰৰ পৰা ষ্টাৰ্ট হৈছে ঠিক সেইখিনিতে আৰু ইয়াতে আপোনাৰ কাৰ্টিঙৰ ব্যৱস্থা আছে মানে আপোনাৰ এনেকুৱা ধৰণৰ ফৰ্মুলা 1 টাইপৰ গাড়ী আপুনি চলাব পাৰে ইয়াত সেই গাড়ীবিলাক চলোৱাৰ কাৰণে এইটো হ'ল ট্ৰেক প্ৰকাণ্ড ট্ৰেক মানে একদম পুৰা এনেকৈ আপুনি ধুনীয়াকৈ আপুনি গাড়ী চলাই ঘূৰি ফুৰিব পাৰে আপোনাৰ ফৰ্মুলা 1 ৰেচিং কৰা টাইপৰ লাগিব মানে এই ৰিজৰ্টখনৰ মেইন এডভান্টেজ হ'ল এইটো মানে জেআৰ কাৰ্টিং আৰু তাৰ কাৰণে আপুনি প্ৰথমতে ইয়াতে আপুনি টিকটটো লৈ ল'ব লাগিব ইয়াত মানে আপোনাৰ বেলেগ বেলেগ তিনিটা গাড়ী আছে মানে কাৰ্ট আছে এটা হ'ল জেনেচিছ ছেকেণ্ডটো বেবী কাৰ্ট আৰু থাৰ্ড হ'ল ডাবল চিটাৰ কাৰ্ট ইয়াতে ৰেটবিলাক এনেকুৱা ছিংগল চিটাৰ কাৰ্টত হাফ ট্ৰেক হ'লে 750 ফুল ট্ৰেক 900 বেবী কাৰ্টত হাফ ট্ৰেক 550 ফুল ট্ৰেক 700 আৰু ডাবল চিটাৰত হাফ ট্ৰেক 1100 ফুল ট্ৰেক 1300 টকা আৰু আপুনি ফুল ট্ৰেকত গাড়ী চলাবৰ কাৰণে সময় পাব 10 মিনিট প্ৰথমতে কৰি ল'ব লাগিব ফৰ্ম ফিল আপ তাৰপিছত দিব লাগিব পইচা চ' এতিয়া ফৰ্ম ফিল আপ কৰি আছোঁ 1300 না 1300 আপোনাৰ মানে এইটো কিমান সময় পাম আপোনাৰ 10 মিনিট মহাবীৰ পুৰা ৰেডি নাই এইটো কৰাৰ কাৰণে তো আমি টিকট লৈ ল'লোঁ 1300 ডাবল চিটাৰৰ ভিডিঅ' কৰিব পৰা যাবনে অঁ গাড়ী চলালে নোৱাৰিম ন মানে গাড়ী চলালে ভিডিঅ' কৰিব নোৱাৰিম বাহিৰৰ পৰা ভিডিঅ' কৰিব পৰা যাব মানে এইকেইটা হ'ল গাড়ী এইখন ছিংগল চিটাৰ এইকেইটা ছিংগল চিটাৰ চ' প্ৰথমতে আমি লগাই ল'ব লাগিব হেলমেট ইয়াত মানে গাড়ী চলোৱাৰ আগতে আপুনি সকলোবিলাক বস্তু যেনেকৈ মোবাইল পাৰ্চ গাড়ীৰ চাবি সকলোবিলাক আপুনি লকাৰত ৰাখি ল'ব লাগিব এইবিলাক লকাৰ ন ইয়াতে ৰাখি দিম নেকি থাকিব এই চাবি তাবি নাথাকে কোনো লৈ নাযায়তো পাৰ্চটো ৰাখিব লাগিব নেকি পাৰ্চ আৰু গাড়ী চাবি অঁ গিৰেগাটো চেজ অ'কে কি বহুত জোৰে যাব নেকি গাড়ী অঁ সেইটোৰ কাৰণে ন আমাৰ গাড়ী চলোৱা আৰম্ভ হৈ গ'ল ড্ৰাইভাৰ ছিটত আছোঁ মই আৰু মোৰ ওচৰত আছে মোৰ ল'ৰা আৰু কেমেৰামেনৰ দায়িত্ব দিছোঁ মোৰ ৱাইফক চ' এই গ' কাৰ্টৰ এক্সপিৰিয়েঞ্চটো মানে একদম পুৰা মজা আছিল আৰু এতিয়া আমি নেক্সট গৈ আছোঁ চুইমিং পুলৰ মজা লোৱাৰ কাৰণে আৰু ইয়াতে আছে আপোনাৰ চুইমিং পুল আমি এতিয়া চুইমিং পুলৰ মজা ল'ম মজা চুইমিং পুল তো চুইমিং পুলৰ ফিজ হ'ল এইবিলাক 1.5 ঘণ্টাৰ কাৰণে 600 টকা আৰু 2 ঘণ্টা 30 মিনিটৰ কাৰণে 2000 টকা চ' আমি ল'ম 1.5 ঘণ্টাৰ কাৰণে চ' অনাবিল পুৰা ৰেডি একদম পুৰা আমি এতিয়া গৈ আছোঁ চুইমিং পুলত চ' একদম পুৰা মজা চুইমিং পুল ৰিজৰ্টখনৰ এডভান্টেজ হৈছে যে আপুনি পুলৰ পাৰত এইটো যেনেকৈ পুলৰ পাৰত এইবিলাক যিবিলাক আপুনি কটেজ দেখা পাইছে এই কটেজত বহি ধুনীয়াকৈ আপুনি ৰিলেক্স হ'ব পাৰে বাহিৰৰ পৰাও আপুনি মানে ড্ৰিংকছ ইয়াত লৈ আহিব পাৰে ইয়াত মানে পূৰা এলাও আছে ড্ৰিংকছ মানে হাৰ্ড ড্ৰিংকছ চফ্ট ড্ৰিংকছ চব লৈ আহি ধুনীয়াকৈ আপুনি ইয়াতে গ্ৰুপ পাৰ্টি কৰিব পাৰে ডাঙৰ ডাঙৰ কটেজ বনোৱা আছে আৰু এতিয়া মই চুইমিং কৰি ভাগৰ লগাৰ কাৰণে ধুনীয়াকৈ বহি আছোঁ এলকহল ইজ ইনজুৰিয়াছ ফৰ হেল্থ সেইটো খালি মনত ৰাখিব তো মানে ইয়াত একদম মজা বাকী আমি ষ্টাৰ্টাৰ হিচাপে অৰ্ডাৰ দিলোঁ চিকেন টিক্কি আৰু ইফালে আছে হ'ল পনীৰ টিক্কি চ' বহুত বঢ়িয়াকৈ দি গৈছে মানে ব্যৱস্থা মজা মাজে মাজে খাই আছোঁ মাজে
যে পুলত গৈ আছোঁ গা ধুই আছোঁ এক্সিডেণ্ট মানে তো মজাকৈ একদম পূৰা চুইমিং টুইমিং কৰিলোঁ ইয়াতে ভালে আপুনি একদম পূৰা 1.5 ঘণ্টা কমপ্লিট পায় আৰু 1.5 ঘণ্টা মানে বহুত যথেষ্ট কেৱল অসুবিধাটো হ'ল এতিয়া যিহেতু আপোনাৰ জুলাই মাহ মানে ওপৰত প্ৰচণ্ড ৰ'দ আৰু পানীটো মানে গৰম হৈ গৈছিল চ' মই ভাবোঁ যে অক্টোবৰ নৱেম্বৰ মানত যদি আপুনি আহে ইয়াতে চুইমিং কৰাৰ কাৰণে তেতিয়া মানে মজা হ'ব কিন্তু এতিয়াও ভাল লাগিল কিন্তু অলপ গৰম আৰু পানীটো গৰম হৈ গৈছিল বাকী ৰিজৰ্টখনৰ গোটেই পৰিৱেশটো এইটোৱে আৰু